মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এটা নতুন ভিডিঅ' সৈতে মই তোমালোকক স্বাগতম জনাইছো। আজি আমি কুৱেশ্যন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম। 1.3 অনুশীলনীৰ 6 ৰ পৰা আৰম্ভ কৰিম। দিয়া আছে যে কি যদি p আৰু q অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে p by q is not equal to 0 r হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। q এ কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিব নাই? সো q ধৰ্মটো কি হ'ব মানে হৰটো কেনেকা হ'ব যিবিলাক পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব সেইবিলাক পৰিমেয় সংখ্যাৰ হৰটো কেনেকুৱা প্ৰকৃতিৰ হ'ব বা q এ কি ধৰ্ম সিদ্ধ কৰিব সেইটো আমাক উলিয়াব গৈছে। ইয়াত মই তোমালোকক 4টা উদাহৰণ দি বুজাই দিম স্পষ্টকৈ, তোমালোকে ভালদৰে মন কৰি যাবা। কুৱেশ্যন নম্বৰ 6 উদাহৰণ মই দিছোঁ। ধৰা হ'ল মানে যিকোনো 4টা পৰিমেয় ধৰি ধৰিছোঁ। প্ৰথম আমি 1/4 পৰিমেয় সংখ্যাটো ধৰিছোঁ। এতিয়া ইয়াৰ আমি দশমিক বিস্তৃতি উলিয়াম। 1ক 4ৰে হৰণ কৰিম। কাষত দেখাই দিছোঁ 1ক যদি 4ৰে হৰণ কৰা যায় আমি দশমিক দিব লাগিব, এটা শূন্য আহিল। কিমান বাৰ দিম আমি 2 বাৰ দিব লাগিব। 4 2 গুণ 8, 10 গ'লে 2। তাৰপিছত কি হ'ল দশমিক দিয়াৰ বাবে এটা শূন্য আহিব, 4 5 গুণ 20 মিলি গ'ল হয়নে? গতিকে 1/4 দশমিক বিস্তৃতি কি হ'ল তোমাৰ 0.25 হয়নে? পৰিসমাপ্ত হৈছেনে? ইয়াত আমি 0 এটা লগাই দিব। 1/4 দশমিক বিস্তৃতি কি হ'ল? পৰিসমাপ্ত হ'ল। আৰু এটা উদাহৰণ লৈছোঁ। 3/8 এটা লৈছোঁ। 3/8 দশমিক বিস্তৃতি নিৰ্ণয় কৰিম। অৰ্থাৎ 8ৰে 3ক হৰণ কৰিম। দশমিক বিন্দু দিলোঁ আমি 0 এটা আহিল। কিমান বাৰ দিম আমি 8 3 গুণ 24, 8 4 গুণ 32, 8 3 বাৰ দিব লাগিব। 8 3 গুণ 24 বিয়োগ কৰা 6 আহিল। আৰু এটা কি আহিব 0 আহিব। 8 7 গুণ 56, 7 বাৰ দিব লাগিব। 56 বিয়োগ কৰা 4 0 আহিল দশমিকৰ কাৰণে। 8 5 গুণ 40 হয়নে? পৰিসমাপ্তি ঘটিছেনে? গতিকে আমি কিমান পালোঁ 0.375। 8/3 বা 3/8 দশমিক বিস্তৃতি আমি ইমান পালোঁ। দুটা উদাহৰণ ল'লোঁ। আৰু দুটা উদাহৰণ দেখুৱাই দিছোঁ তোমালোকক। ধৰো 7/20 ইয়াৰ দশমিক বিস্তৃতি নিৰ্ণয় কৰিম। কাষত মই হৰণ কৰি দেখা দিছোঁ। 20 যদি আমি 7ক হৰণ কৰোঁ দশমিক দিব লাগিব। 0 আহিল। 3 বাৰ দিব পাৰোঁ আমি, 4 বাৰ দিব নোৱাৰোঁ। 3 বাৰ দিলে কিমান হ'ব 20 3 গুণ 60 হয়নে? 0 7ৰ পৰা 6 1 আৰু এটা 0 আহিবনে? আহিব। কিমান হ'ল 20 5 গুণ 100। গতিকে 7/20 দশমিক বিস্তৃতি কি হ'ল তোমাৰ 0. এইফালে 0 এটা দিব পাৰি 0.35 আৰু এটা লৈছোঁ ধাৰণাটো স্পষ্ট হ'বৰ কাৰণে। এইবাৰ লৈছোঁ আমি 100 আৰু ইয়াত কি লৈছোঁ
ওপৰত জানিব লৈছোঁ আমি 9 এইটো আমি হৰণ কৰাৰ প্ৰয়োজন নাই কাৰণ তলত 100 আছে গতিকে 100ত কেইটা শূন্য আছে দুটা শূন্য আছে ওপৰত দুটা অংকৰ আগত কি হ'ব দশমিক বহিব গতিকে 9 আছে অলৰেডি 9টো আছে আৰু এটা অংক লাগে আৰু এটা অংক নাই গতিকে আমি শূন্য দিব লাগিব এইটো কিমান হ'ল এইটো হ'ল 0.09 গতিকে ইহত তিনিটা পৰিমেয় সংখ্যাৰে চাৰিটা পৰিমেয় সংখ্যাৰে দেখিছানে দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ নিৰ্দিষ্ট অংকত শেষ হৈছে নিৰ্দিষ্ট কেইটামান অংকত শেষ হৈছে দশমিক বিন্দুৰ পিছত গতিকে ইহঁতৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এতিয়া আমি চাব লাগিব যে ইহঁতৰ হৰবিলাকৰ কিবা ধৰ্ম আছে নেকি ধৰক কিউটো যে তলৰটো কিউ হয় ওপৰটো পি বাই কিউ গতিকে কিউৰে কিবা সাধাৰণ ধৰ্ম প্ৰদৰ্শন কৰিছে নেকি আমি চাব লাগিব এইটো যদি চাওঁ আমি প্ৰথম ভগ্নাংশটোৰ ক্ষেত্ৰত প্ৰথম পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি আছিলে 1/4 আছিল হয়নে 1/4 আছিল ইয়াত যদি আমি কিউটো চাওঁ তেতিয়া কি হয় 4টো আমি কি লিখিব পাৰোঁ 2 স্কোয়াৰ লিখিব পাৰোঁ 2 স্কোয়াৰ হয়নে নেক্সট আমি 3/8টো যদি চাওঁ 3/8টো এইটো আমি জানো যে তিনটা 2 পূৰণ কৰিলে 8 পোৱা যায় এইটো মানে 2 × 4 4 × 8 অৰ্থাৎ আমি কি লিখিব পাৰোঁ 2 কিউব এইটো বুজি পাইছে নাই 2 কিউব মানে 2 তিনটা পূৰণ কৰিলে 8 পোৱা যায় বাকি 7/20টো চোৱা 7/20 ইয়াত কিবা দেখিছা নেকি ইয়াত যদি আমি চাওঁ 20টোক যদি আমি মৌলিক উৎপাদকৰণ কৰোঁ কি হ'ব 2 × 4 4 5 × 20 হয়নে অৰ্থাৎ তাৰমানে কি হ'ল 2 স্কোয়াৰ × 5 তাৰপিছত আমি চাওঁ কি থাকিলে 100টো আছে 9 কি আছে 100 এইটোক আমি কিবা দেখা পাম নেকি এইটো কি দেখা পাম আমি 4 × 25 হয়নে 4 × 25 4 × 100 এতিয়া আমি কি লিখিব পাৰিম 2 স্কোয়াৰ আৰু 25টোক আমি 5 স্কোয়াৰ লিখিব পাৰোঁ হয়নে 9 এতিয়া তোমালোকে ভালদৰে মন কৰা যে এই তলৰ হৰকেইটা কেনেকুৱা প্ৰকৃতি হৈছে প্ৰথম দুটা পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি হৈছে 2 ঘাত হৈছে মানে কিউটো কি হৈছে 2ৰ যিকোনো ঘাত হৈছে ইয়াত 2 ঘাত 2 হৈছে 2 স্কোয়াৰ তাৰমানে আৰু ইয়াত 2 ঘাত 3 হৈছে আৰু তলৰ যিকেইটা আমি তলৰ 7/20 আৰু 9/100 এইকেইটা যদি চাওঁ 2 ঘাত আৰু লগত 5ৰ ঘাত 2 স্কোয়াৰ আৰু 5 মানে 5 to the power 1 5ৰ ওপৰত 1 আছে আৰু এইটোতো যদি চাওঁ 9/100 ইয়াত কি দেখিছা 2 স্কোয়াৰ আৰু 5 স্কোয়াৰ 2 ঘাত আৰু 5ৰ ঘাত গতিকে আমি এটা সিদ্ধান্ত উপনীত হ'ব পাৰোঁ নেকি এটা কি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ আমি কি বুলি ক'ব পাৰিম বুজি পাইছেনে কি বুলি ক'ব পাৰিম বাৰু যে যিবিলাক পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সিহঁতৰ হৰটো কি কেনেকুৱা হয় 2ৰ ঘাত হয় বা 2 আৰু 5 উভয়ৰে ঘাত হয় 2 আৰু 5 উভয়ৰে ঘাত হয় ঘাতক প্ৰকাশ কৰিব পৰা যায় বুজি পাইছেনে অকল 5ৰ ঘাত হ'ব উদাহৰণ দিব পৰা যায় অকল 5ৰ ঘাত হ'ব পাৰে বুজি পাইছেনে এইটো এতিয়া আমি ইয়াত লিখি দিম গতিকে আমি কি লিখিব পাৰিম যিকোনো এটা পৰিমেয় সংখ্যা যিকোনো এটা পৰিমেয় সংখ্যা p/q কিউৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদিহে কিউৰ
কিউৰ মৌলিক উৎপাদকীকৰণ 2/n বা 2 to the power n বা 2 to the power n 5 to the power m বা 5 to the power n আৰ্হিৰ হয় য'ত m যিকোনো স্বাভাৱিক সংখ্যা বুলি কব স্বাভাৱিক সংখ্যা এটা মানে যিকোনো এটা পৰিমেয় সংখ্যা p by q ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদিহে q ৰ মৌলিক উৎপাদকীকৰণ 2 to the power n বা 2 to the power n into 5 to the power m বা 5 to the power n আৰ্হি হয় য'ত m যিকোনো এটা স্বাভাৱিক সংখ্যা তাৰমানে হৰটো মানে এনেকুৱা আৰ্হিত থাকিব এনেকুৱা আৰ্হিত যদি থাকে ইয়াত n ৰ ঠাইত যিকোনো হ'ব পাৰে 1 হ'ব পাৰে 1 ৰ পৰা আৰম্ভ কৰি যিকোনো সংখ্যা হ'ব পাৰে n ৰ ঠাইত 1 হ'লে 2 to the power 1 মানে 2 হ'ব আৰু 2 হ'লে 2 স্কয়াৰ মানে 4 3 হ'লে 2 কিউব মানে 8 যদি হৰটো 2 4 8 এনেকৈ গৈ থাকে 16 এনেকৈ হয় বা ইয়াত বা এইটো 2 to the power n into 5 to the power m 5ৰ ঘাত হ'ব পাৰে 2 আৰু 5ৰ উভয়ৰে ঘাত হ'ব ঘাতৰ পূৰণফল বা অকল 5ৰ ঘাত হ'ব পাৰে যদি এনেকুৱা আৰ্হিত থাকে তেতিয়া আমি ক'ব পাৰিম যে সেই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব বুজি পালা কোৱেশ্চন নম্বৰ 7 আছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত বা অপৰিসমাপ্ত আৰু অপৌনঃপুনিক ইয়াৰ তিনিটা উদাহৰণ মই লিখি দিছো তোমালোকৰ বৰ্ডত যে এনেকৈ লিখিব লাগিব 1.01001 আকৌ 0001 আকৌ 00001 এইটো এনেকৈ গৈ থাকিব কন্টিনিউ হৈ থাকিব এইটো অসীমলৈ গৈ থাকিব একেদৰে আমি লিখিব পাৰোঁ 4.23 আকৌ 0 আহিল 23 এবাৰ 00 আহিল 23 এবাৰ 000 আহিল 23 এনেদৰে গৈ থাকিব আৰু শেষৰটো কি 7.04 আকৌ 004 004 আকৌ 00004 এনেদৰে আগবাঢ়ি গৈ থাকিব কন্টিনিউ হৈ থাকিব এইটো মানে শেষ নহয় গতিকে এই সংখ্যাকেইটা চোৱা অবিৰত আৰু অপুনৰাবৰ্তিত হৈছে যদি এইটো কিন্তু পৌনঃপুনিক হোৱা নাই চোৱা পৌনঃপুনিক হ'বলৈ হ'লে কি হ'ব লাগিব একে অংকৰ পুনৰাবৃত্তি ঘটি থাকিব লাগিব কিন্তু ইয়াত একে অংক আছে 0 আৰু 1 টো আছে কিন্তু 0 ৰ সংখ্যা বাঢ়ি গৈছে ক্ৰমাৎ বাঢ়ি গৈছে 1 টো আছে 0 ৰ সংখ্যা নিৰ্দিষ্ট হৈ থকা নাই বাঢ়ি গৈ আছে একেদৰে ইয়াতো 0 ৰ সংখ্যা বাঢ়ি গৈ আছে হয়নে 0 ৰ সংখ্যা বাঢ়ি গৈ আছে পৌনঃপুনিক হ'বলৈ হ'লে নিৰ্দিষ্ট সংখ্যাৰ পুনৰাবৃত্তি নিৰ্দিষ্ট কেইটামান সংখ্যাৰ পুনৰাবৃত্তি ঘটি থাকিব লাগিব ঠিক আছে এইটো হৈছে আনসাৰ কোৱেশ্চন নম্বৰ 8 চাম আমি 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা যে 5/7 আৰু 9/11 ৰ মাজত অপৰিমেয় সংখ্যা উলিয়াব লাগে এতিয়া আমি এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব দশমিক বিস্তৃতি উলিয়াব লাগিব 5/7 আৰু 9/11 ৰ দশমিক বিস্তৃতি নিৰ্ণয় কৰিব লাগিব নিৰ্ণয় চাই যাবা 5/7 অৰ্থাৎ আমি 5ক 7 এ কি কৰিম 7 এ কি কৰিম 5ক হৰণ কৰিম ঠিক আছে 5ক 7 এ হৰণ নাযায় আমি কি কৰিব লাগিব দশমিক দিব লাগিব দশমিক দিলে 0 আহিল কেইবাৰ দিব আমি 7 7 গুণ 49 7 বাৰ দিব 1 আহিল মানে দশমিক দিয়াৰ বাবদ কি আহিব 0 এটা আহি থাকিব 7 1 গুণ 7 হয়নে 10 ৰ 7 গ'লে কিমান 3 ঠিক আছে 0 আহিব আকৌ 7 4 গুণ 28
আকৌ কি আহিল 10 গ'ল 2 0 আহিল 7 2 গুণ 14 10 4 গ'লে 6 0 আহিল 7 8 গুণ 56 7 8 গুণ 56 10 6 গ'লে 4 0 আহিল 7 4 গুণ 28 7 3 গুণ 21 7 5 গুণ 35 5 বাৰ যাব হয়নে 7 5 গুণ 35 হ'লনে 10 5 গ'লে 5 পুনৰ 50 ওলালেগে নে 50 ওলালেগে 50 50 ওলাইছে এতিয়া কি হ'ব এতিয়া আমি আকৌ কৰিব নালাগে আৰু এইটো চোৱা আকৌ পুনৰাবৃত্তি ঘটিব গতিকে আমি গম পাই গ'লো এইটো 50 ওলোৱা মানে আকৌ পুনৰাবৃত্তি ঘটিছে এইটো 50 আছিল ইয়াত আকৌ 50 ওলালে হয়নে গতিকে আমি এইটো কি কৰিব পাৰোঁ পৌনঃপুনিক এইটো মানে আমি কি লিখিব পাৰোঁ যে সমান 0.71425 এইটো মানে আমি কি দিব পাৰোঁ পৌনঃপুনিক এইকেইটা অংকৰ পুনৰাবৃত্তি ঘটি হ'ব 71425 নেক্সট আমি 9/11 উলিয়াম 9/11 দশমিক বিশিষ্ট নিৰ্ণয় কৰিম ইয়াত যদি মই উলিয়াওঁ 9/11 যদি উলিয়াই দিওঁ মানে 11 9ক হৰণ কৰিম 9ক 11 হৰণ নাযাব গতিকে আমি কি কৰিব লাগিব দশমিক দিলোঁ 0 আহিল 8 বাৰ যাব 88 হয়নে 10 8 গ'লে কিমান হ'ল 2 কি আহিলে আকৌ 0 এটা আহিব 2 11 22 দুবাৰ দিব নোৱাৰি একবাৰ দিব লাগিব 10 1 গ'লে আকৌ কি হ'ল 9 হ'ল হয়নে আহিল নে আকৌ 9টো আকৌ আহিল 0 আহিল 11 8 গুণ 88 মানে পুনৰাবৃত্তি ঘটিলে আকৌ 10 8 গ'লে 2 আকৌ 1 আহিলে হয়নে এইটো পুনৰাবৃত্তি ঘটি আহিব এইটো আমি আৰু কৰিব নালাগে গম পাই গ'লো আমি এইটো কি হ'ব ইয়াৰ দশমিক বিশিষ্ট কি হ'ব যে 0.81 ইয়াৰ ওপৰত পৌনঃপুনিক হ'ব মানে এইটো চোৱা পৌনঃপুনিকৰ চিন কিয় দিছোঁ তাৰমানে 0 পইণ্টৰ পিছত 714285 আকৌ 714285 714285 এনেকৈ ওলাই গৈ থাকিব একেদৰে 9/11 0.81 8 আৰু 1ৰ ওপৰত পৌনঃপুনিক আছে তাৰমানে 818181 এনে কণ্টিনিউ হৈ থাকিব ঠিক আছে এতিয়া ইহঁতৰ মাজত আমি তিনিটা ভিন্ন অপৰিমেয় সংখ্যা লিখিব লাগে কি হ'ব পাৰে বাৰু 0.71 আছে নে 0.71 আৰু ইয়াৰ সীমাটো কিমান 0.81 এইটোটা চালে হ'ল 2 দশমিক স্থানলৈকে চালে হ'ল গতিকে আমি কি লিখিব পাৰোঁ 0.72 লিখিব পাৰিম 0.72 হয়নে এটাকে তিনিটা অপৰিমেয় সংখ্যা কি হ'ব অপৰিমেয় সংখ্যা তিনিটা অপৰিমেয় সংখ্যা হ'ল তিনিটা অপৰিমেয় সংখ্যা মানে ইহঁত দুটাৰ মাজত দেই ইহঁতৰ মাজত আমি লিখিব পাৰোঁ 0.72 আকৌ 0 দিব পাৰোঁ আকৌ 72 দিব পাৰোঁ আকৌ কি দিব পাৰোঁ 00 দিব পাৰোঁ আকৌ 72 দিব পাৰোঁ আকৌ 000 দিব পাৰোঁ আকৌ 72 এনেকৈ গৈ থাকিব এইটো ডট চিন দিব এটা হ'ল আৰু এটা লিখোঁ 0.73 লিখিব পাৰোঁ নে 73 0 আকৌ 73 আকৌ 00 আকৌ 73 000 লাষ্টলি 73 হ'লনে এইবাৰ আমি কি লিখিম 0.80 আকৌ 8 দিব পাৰোঁ 8 00 8 000 8 4টা 0 আকৌ 8 দিব পাৰোঁ এই তিনিটা অপৰিমেয় সংখ্যা কিয় কাৰণে হৈছে কাৰণ ইহঁত দুটাৰ মানে সংখ্যাবিলাকৰ পুনৰাবৃত্তি ঘটা নাই হয়নে পৌনঃপুনিক হোৱা নাই
7 টো ওলাই আকৌ এটা 0 ওলাইছে আকৌ 7 টো পিছত আকৌ দুটা 0 আৰু মন কৰিবা ইহঁত তিনিটা সংখ্যা ইহঁত দুটাৰ মাজত আছে 5/7 আৰু 9/11 ৰ মাজত আছে ইহঁত দুটাৰ মাজত আছে ডাঙৰ হ'ব দিয়া নাই ইহঁত এই তিনিটা সংখ্যা এইটোতকৈ ডাঙৰ কিন্তু ইয়াতকৈ সৰু এইটোতকৈ সৰু দুইটাৰ মাজত আছে ঠিক আছে কুৱেশ্যন নম্বৰ 9ত দিয়া আছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা তাৰমানে কোনবিলাক পৰিমেয় কোনকেইটা সংখ্যা পৰিমেয় হ'ব আৰু কোনকেইটা অপৰিমেয় হ'ব আমি বিচাৰি উলিয়াব লাগে প্ৰথম সংখ্যাটো দিছে √23 মানে গম পাইছে তোমালোকে কি এই সংখ্যাটো কি বুজায় বাৰু √23 মানে 23 বৰ্গমূল এটা 23 সঠিক বৰ্গমূল নিৰ্ণয় কৰা সম্ভৱ হয় জানো আমি 23 সঠিক বৰ্গমূল পাব নোৱাৰো তাৰমানে আমি যদি 23 দশমিক বিস্তৃতি নিৰ্ণয় কৰো এটো এনেকা ওলাব 4.79583152 মানে এটো মানে অসীমলৈ গৈ থাকিব ইয়াত কোনো নিৰ্দিষ্ট অংকৰ পুনৰাবৃত্তি ঘটা নাই বুজি পাইছা নে পুনৰাবৃত্তি ঘটিলে আমি কি ক'ব পাৰিলোহেঁতেন যে এটো পৰিমেয় হ'লহেঁতেন কিন্তু চোৱা কোনো নিৰ্দিষ্ট সংখ্যাৰ পুনৰাবৃত্তি নঘটে এটো ইয়াত মই 1 2 3 4 5 6 7 8 8 দশমিক স্থানলৈকে উলিয়াই দিছো এটো আৰু ওলাই গৈ থাকিব গতিকে ইয়াৰ সঠিক বৰ্গমূল নিৰ্ণয় কৰা সম্ভৱ নহয় গতিকে যিবিলাক সংখ্যাৰ সঠিক বৰ্গমূল নিৰ্ণয় কৰিব পৰা নাযায় সেইবিলাক সংখ্যা আমি কি হিচাপে শ্ৰেণীভুক্ত কৰিম এইবিলাকক অপৰিমেয় গতিকে √23 এটা অপৰিমেয় সংখ্যা এটো আমি কি লিখিম অপৰিমেয় কাৰণ ইয়াৰ সঠিক বৰ্গমূল আমি নিৰ্ণয় কৰিব নোৱাৰো দুই নম্বৰটো কি আছে √225 এইটোক আমি কি হিচাপে শ্ৰেণীভুক্ত কৰিম 225 ৰ বৰ্গমূল আমি জানো 15 225 হয়নে 15 পূৰণ 15 225 হয় গতিকে 225 ৰ বৰ্গমূল কি হ'ব 15 হ'ব হয়নে গতিকে 15 টো কি সংখ্যা 15 টো আমি জানো পৰিমেয় সংখ্যা গতিকে আমি কি হিচাপে শ্ৰেণীভুক্ত কৰিম 225 মানে 15 অৰ্থাৎ √225 এটা পৰিমেয় সংখ্যা বুজি পাইছানে 3 নম্বৰটো আছে তোমাৰ কি 0.3796 এটো কি হ'ব পাৰে দেখিছানে এটো কি দেখিছা তোমালোকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত মানে কেইটা অংকত শেষ হৈছে 1 2 3 4 দশমিকৰ পিছত 4টা অংকত শেষ হৈছে নিৰ্দিষ্ট অংকত শেষ হৈছে গতিকে এই কি হ'ব পৰিমেয় সংখ্যা কাৰণ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয় পৰিসমাপ্ত হয় তাৰ পিছত দিছে 4 নম্বৰটো কি দিছে 7.478 আকৌ 478 ডট চিন আছে এইটো 478 আৰু 478 আচ্ছা এইটো কি হ'ব পাৰে obviously কি হ'ব এইটো পৰিমেয় সংখ্যা হ'ব কিয়নো দশমিক বিন্দুৰ পিছত নিৰ্দিষ্ট অংকৰ পুনৰাবৃত্তি ঘটিছে নিৰ্দিষ্ট কেইটামান অংকৰ পুনৰাবৃত্তি 478 ৰ পুনৰাবৃত্তি ঘটিছে দেখিছেনে 478 আকৌ 478 ওলাইছে এটো চোৱা একদম নিৰ্দিষ্ট ক্ৰমত কি হৈছে পুনৰাবৃত্তি ঘটিছে 478 আকৌ 478 একেদৰে 478 ওলাই গৈ থাকিব গতিকে এটো পৰিমেয় সংখ্যা হ'ব কাৰণ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয় পৌনঃপুনিক হয় অবিৰত পৌনঃপুনিক হয় গতিকে এটো আমি কি ক'ব পাৰো পৰিমেয় সংখ্যা লাষ্টত দিছে কি তোমাৰ 1.10 আকৌ 1 লাইছে আকৌ 00 আকৌ 1 আকৌ 000 মানে আকৌ 1 00001 এটো কন্টিনিউ হৈ আছে মানে এটো ডট চিন দিয়া হৈছে অসীমলৈ আগবাঢ়ি গৈ আছে ইয়াৰ দশমিক বিস্তৃতি কেনে দেখিছা ইয়াৰ দশমিক বিস্তৃতি আমি দেখিছো যে কি হৈছে নিৰ্দিষ্ট অংকৰ পুনৰাবৃত্তি ঘটা নাই 1 ৰ পিছত 0 লাইছে আকৌ 1 লাইছে কিন্তু আকৌ তাৰ পিছত দুটা 0 ওলালে যদি এটা 0 ওলালেহেঁতেন আমি ক'ব পাৰিলোহেঁতেন এটো পৌনঃপুনিক
অবিৰত পৌনঃপুনিক, কিন্তু এইটো কি হৈ গ'ল অবিৰত অপৌনঃপুনিক, অপুনৰাৱৰ্তিত তাৰমানে। গতিকে এনেকুৱা দশমিক বিস্তৃতিৰ কাৰ বৈশিষ্ট্য হয়? অপৰিমেয় সংখ্যাৰ বৈশিষ্ট্য হয়। এইটো আমি কি হ'ব? এইটো কি হ'ব? অপৰিমেয় সংখ্যা। এইটো অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। ঠিক আছে, আজিলৈ এৰিছো তেন্তে। তোমালোকে মই এৰি থৈ যোৱা অংককেইটা কৰিবা, সেইকেইটা হোমৱৰ্ক হিচাপে তোমালোকে কৰিবাচোন, আৰু কৰি পেলাই তোমালোকে মোক হোৱাটছআপ যোগে প্ৰেৰণ কৰিবা।